নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি ব্লগলে আজি হল বিশ্বকৰ্মা পূজা হে গতিকে সকলোকে বিশ্বকৰ্মা পূজাৰ অশেষ শুভকামনা জনাইছো আমাৰ নতুন গাড়ীখনৰ এয়া প্ৰথম বিশ্বকৰ্মা পূজা হে গাড়ীখনক পূজা দিম এতিয়া আৰু এখন গাড়ী দাদা বৌহতে ৰাতিপুৱাই লৈ গল তেওঁলোকে পৰহি আহিছিলে আজি স্কুল কলেজ আছে বাবে সোনকালে ৰাতিপুৱাই পূজা দিলে তেওঁলোকে দি পেলাই লৈ গল আৰু এতিয়া প্ৰায় ভাগ আগবঢ়াব আছে আপোনালোকে ব্লগটো চাই থাকিব শেষলৈকে খালি এটাই বেয়া লাগিছে এওঁৰ স্কুটিখনত মই ভালকে পূজা দিব নাপালো তেওঁ মানে দৌৰাদৌৰিকে অফিচলৈকে ওলাই গ'ল যে ৰাতিপুৱাই বিশ্বকৰ্মা বাবাৰ নামত মন্দিৰতে শৰাইখন পাতিলো আৰু তললৈ বুলি নামি আহিলো গাড়ীখন অকণমান ওপৰে ধুই ললো আগদিনাখন ভালকে ধুইয়ে আনিছিলো তথাপি অলপ পানী ছটিয়াই ললো তাৰপাছতে মালাডাল দি গাড়ীখনৰ নামত এখন বেলেগকে শৰাই দিম বুলি ভাবিছিলো সেইখনো আগবঢ়াই ললো Happy Vishwakarma Happy Puja koi dia Puja Happy Puja Puja এতিয়া মই খাম একাপ চাহ আৰু গৰম গৰম ব্ৰেড আৰু মোৰ ফেভাৰিট গজা এতিয়া মই লাঞ্চ বনোৱাত লাগি গলো আজি লাঞ্চত মানে বিশ্বকৰ্মা পূজা বিশেষ খিচিৰি বনাম বুলি ভাবিলো তাৰ বাবে বিলাহী টকটো ফাৰ্স্ট বনাই ললো খিচিৰি খাই কিন্তু মই বিৰাট ভাল পাওঁ আৰু বহুত দিনৰ মূৰত খালে আৰু টেষ্ট লাগে কিন্তু ইমান যে গ্যাস প্ৰবলেম হয় খিচিৰি খালে আপোনালোকৰ হয়নে বাৰু জনাবচোন কমেন্টত ইয়া দেউতাক ভাত দিবলৈ লৈছো আমাৰ খিচিৰিটো হুইছেলৰ কাৰণে লগাই দিলো দেউতাৰ বাবে দালি গৰম কৰি থৈ দিছিলো ৰাতিপুৱাই মায়ে দালিটো বনাইলে মায়ে সদায় ৰাতিপুৱা দালিটো প্ৰায় বনায়ে দেউতাক ৰাতিপুৱা যিহেতু খাবলৈ দিয়ে আৰু আজি মায়ে মায়েৰাক খিচিৰিটো খুৱাই দিলে মই অকণমান ৰেহাই পালোঁ যিহেতু মই ইটো সিটো কামত লাগিয়ে আছিলোঁ মায়ে খুৱাই দিয়াৰ বাবে বিৰাটেই ভাল পালোঁ অকণমান মোটা হ'ল মানে পানীটো অলপমান কম হ'ল এতিয়া টেষ্ট কৰি চাইহে গম পাম কেনেকুৱা হৈছে বনাই হৈ গ'ল আৰু এতিয়া খাবলৈ লৈছোঁ খিচিৰি আৰু বিলাহীৰ টক মোৰ ফেভাৰিট খাই লওঁ এতিয়া কেনেকুৱা হৈছে ঠিকে ভাল হৈছে ভালেই হৈছে খালি অকণমান মোটা হৈ গ'ল আৰু অকণমান পানী হ'ব লাগিছিলে এনিৱেজ পূজাৰ ভোগ হিচাপে আজি খিচিৰি খালোঁ এইখিনি ৰাখিলোঁ মা আৰু এওঁৰ কাৰণে আৰু এইখিনি বাইদেউহঁতৰ কাৰণে আৰু এয়া বিলাহীৰ টক আজি গণেশ চতুৰ্থীৰ কাৰণে অফিচলৈকে আহিছোঁ অফিচত আজি গণেশ চতুৰ্থী চেলিব্ৰেশ্যন আছে আৰু এয়া হ'ল দেৱজনী বাৰ ফালৰ পৰা উইচ কৰিব গণেশ চতুৰ্থী সকলোলৈ শুভেচ্ছা থাকিল আজি ফাৰ্ষ্ট চিনাকি কৰাই দিলোঁ আমি মানে ছেইম টিমৰে হয় অফিচ চলিবা সে হাই সকলোকে গণেশ চতুৰ্থীৰ বহুত শুভেচ্ছা জনাইছোঁ সকলোৰে দিনবোৰ বাবাই ভাল কৰক এই মাত্ৰ আহি পালোঁ আজি গণেশ চতুৰ্থী চেলিব্ৰেট কৰিলোঁ অফিচতে তাতে খিচিৰি খালোঁ আৰু বহুত ভাল লাগিলে এইখিনি সময় এতিয়া মই মায়েৰাৰ লগত সম্পূৰ্ণ ব্যস্ত হ'ব লাগিব ব্যস্ত মানে তাইক মই এই মাত্ৰ খুৱাই দিলোঁ মানে কাপোৰ খোলাই নাই মই চেঞ্জে কৰা নাই ফ্ৰেছো হোৱা নাই তাইক তেনেকৈ মই খুৱাই দিলোঁ এতিয়াহে মই গা পা ধুই আজৰি হ'ম আৰু বিশ্বকৰ্মা পূজা আৰু গণেশ চতুৰ্থী একেলগে মই এইটো ব্লগতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ব্লগটো যদি চাই ভাল পাইছে তেনেহ'লে লাইক এটা কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি কোনোবাই নতুনকৈ চাইছে মোৰ চেনেলটো আশা কৰিছোঁ ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম অতি সোনকালে নতুন ভিডিঅ' লৈ তেতিয়ালৈকে ধন্যবাদ